নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বানাক্ৰান্তৰ প্ৰতিবাদ। বান সাহায্য বিচাৰি যোৱা বানাক্ৰান্তক দা লৈ খেদিলে ঘাও প্ৰধানে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বানাক্ৰান্তসকলৰ বাবে অন্তৰ্বৰ্তীকালীন বান সাহায্য ঘোষণা কৰাৰ পাছতেই তিতাবৰৰ ২ নং মাজগাঁৱত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি। বান সাহায্য বিচাৰি যোৱা প্ৰকৃত বানাক্ৰান্তক ঘাও প্ৰধানে ধা লৈ কাটিবলৈ খেদি অহাৰ গুৰুতৰ অভিযোগ কেন্দ্ৰ কৰি উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল। অভিযোগ অনুসৰি বান সাহায্যৰ বিষয়ে জানিবলৈ আৰু সাহায্য বিচাৰি একাংশ বানাক্ৰান্ত ঘাও প্ৰধান জয়ন্নাথ দাসৰ ওচৰলৈ যোৱাৰ সময়ত তেওঁ ধা লৈ খেদি অহাৰ চেষ্টা কৰে। এই ঘটনাৰ পাছতে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয় আৰু ক্ষুদ্ৰ গাঁওবাসীয়ে ৰাজপথলৈ ওলাই ঘাও প্ৰধানৰ বিৰুদ্ধে ধৰ্ণা প্ৰতিবাদ আৰম্ভ কৰে। প্ৰতিবাদকাৰীসকলৰ ক্ষোভ বৃদ্ধি পোৱাত ঘাও প্ৰধান আৰু তেওঁৰ পুত্ৰই সেই স্থানৰ পৰা পলায়ন কৰে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে ঘাও প্ৰধানে বানাক্ৰান্তৰ তথ্য সংগ্ৰহ নকৰাৰ অভিযোগ বুলি বানাক্ৰান্তৰ ইয়াৰ লগতে প্ৰকৃত বানাক্ৰান্তৰ বিপৰীতে ভুৱা বানাক্ৰান্তই আঁচনি লাভ কৰা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী ৰাইজে। ইয়াকে লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ঘাও প্ৰধান জয়নাথ দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বানাক্ৰান্ত ৰাইজে। দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিজয়ৰ প্ৰিয় বান্ধৱীক লৈ উত্তপ্ত তামিলনাডুৰ ৰাজনীতি। অভিনেত্ৰী তিশাক লৈ আপত্তিজনক মন্তব্য। তামিলনাডু আৰক্ষীৰ জিম্মাত উদয়নিধি ষ্টেলিন। অভিনেত্ৰীগৰাকীৰ সন্দৰ্ভত অপমানজনক মন্তব্য কৰাৰ পিছত অভিযোগ ষ্টেলিনৰ বিৰুদ্ধে ৰুজু হয় FIR। ইয়াৰ পাছতে সোমবাৰে চেন্নাইস্থিত বাসগৃহৰ পৰা আৰক্ষীয়ে তেওঁক জিম্মাত লয়। প্ৰাপ্ত খবৰ অনুসৰি কাবেৰী নদীৰ পানী বিতৰণকেন্দ্ৰিক বিবাদক লৈ তঞ্জাৱুৰত DMK-য়ে কয় যে আয়োজন কৰা এক প্ৰতিবাদী সভাত অংশ লৈ ষ্টালিনে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ক তীব্ৰ সমালোচনা কৰে। ৰাজ্যখনৰ কাবেৰীৰ এটুপি পানীও নোপোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী বিজয়ে বিষয়টোক লৈ উদাসীনতা অৱলম্বন কৰাৰ অভিযোগ তোলে নেতাগৰাকীয়ে। দিব লৈছো আন এটা খবৰ। যিকোনো মুহূৰ্ততে ঘটিব পাৰে ভয়ংকৰ ঘটনা। সৰুপথাৰত সক্ৰিয় বৃহৎ তেল চুৰি চক্ৰ। ONGC পাইপ লাইন ফুটা কৰি চলাইছে লুণ্ঠন। সৰুপথাৰত পুনৰ সক্ৰিয় হৈছে বৃহৎ তেল চুৰি চক্ৰ। এই তেল চুৰি চক্ৰটোৱে ONGC পাইপ লাইনৰ পৰা বিগত বহু সময় ধৰি তেল চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি অহা হৈছে। সোমবাৰে নিশা ৰাইজৰ অভিযোগৰ ভিত্তিত সৰুপথাৰৰ উৰিয়ামঘাটৰ শ্যামগাঁৱত ONGCৰ পাইপ লাইন ফুটা কৰি তেল চুৰি কৰাৰ সামগ্ৰী জব্দ কৰা হয়। উক্ত স্থানত উৰিয়ামঘাটৰ আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ সামগ্ৰীসমূহ জব্দ কৰে। চুৰি চক্ৰটোৰ এনে দায়িত্বহীন আৰু বিপদজনক কাণ্ডৰ বাবে অঞ্চলটোত যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড বা ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে তীব্ৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে ONGCৰ এটা বৃহৎ দল উৰিয়ামঘাটৰ ঘটনাস্থলীলৈ ৰাওনা হৈছে। উল্লেখযোগ্য যে বিগত সময় ধৰি উৰিয়ামঘাটৰ উক্ত স্থানত তেল চুৰি কৰি থকাৰ অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে। এই তেল চুৰি চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে ৰাইজে। দিব লৈছো আন এটা খবৰ। গোলাঘাটৰ ভাদুলিপাৰত অঘটন। ইটাভাটাৰ ঘাটত পৰি এজনৰ মৃত্যু হৈছে। বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে স্থানীয় লোকে। শোকাবহ ঘটনাৰ সৃষ্টি হৈছে গোলাঘাট জিলাত। গোলাঘাটৰ ভাদুলিপাৰত সংঘটিত হৈছে শোকাবহ ঘটনা। ইটাভাটাৰ কাষৰ ঘাটত পৰি এজন ব্যক্তিৰ মৃত্যু হৈছে। মৃত লোকজন ভাদুলিপাৰৰ হিমাদ্ৰী ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে। প্ৰাপ্ত অনুসৰি স্থানীয় এটা ইটভাটাৰ মালিকে ইটা প্ৰস্তুত কৰাৰ উদ্দেশ্যে মাটি খান্দি নীতি নিয়ম উলংঘা কৰি ব্যৱসায়িক স্থানৰ সমীপতে এক বিপদজনক ধোঁৱা ঘাটৰ সৃষ্টি কৰিছিল। পথৰ দাঁতিতে এই মুকলি ঘাটটোত দুৰ্ভাগ্যবশতঃ ভট্টাচাৰ্য পৰি যায় আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু ঘটে। দিব লৈছো আন এটা খবৰ। 12গৰাকী যাত্ৰী আহত। আপতে লগ নেৰে এয়াৰ ইণ্ডিয়াক। বিমানবন্দৰত জৰুৰী অৱতৰণ। অথন্তৰে লগ এৰা নাই এয়াৰ ইণ্ডিয়া বিমান সংস্থাক। এটাৰ পাছত এটা বিপদ সংঘটিত হৈ আহিছে এয়াৰ ইণ্ডিয়া বিমানবন্দৰত। এইবাৰ বিমান সংস্থাটোৰ আন এখন বিমান AI379 নম্বৰৰ ফুকেটৰ পৰা দিল্লী অভিমুখে উৰা মাৰা বিমানখন যান্ত্ৰিক বিজুতি ঘটি আকাশ মাৰ্গতে তীব্ৰ জোকাৰণিৰ সৃষ্টি হয়। ফলত 12গৰাকী যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে বিমানখনো সামান্য পৰিমাণে ক্ষতিগ্ৰস্ত হয়। উল্লেখযোগ্য যে বিমানখনৰ যাত্ৰীৰ সংখ্যা আছিল মুঠ 134 জন। ইতিমধ্যে বিমানখন দিল্লীত নিৰাপদে অৱতৰণ কৰা হৈছে। একেদৰে সামান্যভাৱে আঘাতপ্ৰাপ্ত যাত্ৰী আৰু বিমান কৰ্মীসকলক বিমানবন্দৰৰ চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হৈছে। দিব লৈছো আন এটা খবৰ। মন্ত্ৰীৰ কনভয়ে খুন্দিয়ালে সাংবাদিকক। 5 দিনে মন্ত্ৰীয়ে নললে এটাও খবৰ। ফেচবুকত খুব উজাৰিলে ভুক্তভোগী সাংবাদিকে। এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত ভবিতা ভৰালী নামৰ মহিলা সাংবাদিক গৰাকীক বিগত 5 দিনে মন্ত্ৰীগৰাকীয়ে এটা খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে।
শৰীৰৰ কেইবাটাও অংগত আঘাত প্ৰায় সম্পত্তি সহ্যগত অৱস্থাত আছে সাংবাদিকগৰাকী। দুৰ্ঘটনাত তেওঁৰ স্কুটিখনো সম্পূৰ্ণৰূপে ভাঙি গৈছে। আনহাতে উন্নত চিকিৎসাৰ বাবে আৰ্থিক সংকটত ভুগি আছে ববিতা ভৰালী, যাৰ বাবে সামাজিক মাধ্যমত সাংবাদিকগৰাকীয়ে লিখে এনেদৰে। অসম চৰকাৰৰ বৰ্তমানৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, আপোনাৰ দলীয় কৰ্মীৰ প্ৰতি ইমান তৎপৰতা আৰু মোৰ আজি 5 দিন হ'ল আপোনাৰ কনভয়ৰ খুন্দাত হাত ভৰিত আঘাত পাই বিচনাত পৰি থকা আপুনি সামান্য সৌজন্যকণো নাই কৰা যে কিয় মানৱীয়তাৰ খাতিৰত ফোন এটা কৰি খবৰ এটা ল'ব লাগে বুলি নাভাবিলে এই মুহূৰ্তলৈকে মোৰ প্ৰতি আপোনাৰ কোনো ধৰণৰ দায়িত্ব দায়বদ্ধতা নাই নেকি? জিলা অভিভাৱক মন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপোনাৰ দৰে দয়ালু ব্যক্তিয়ে ইমান পৰে মোৰ দুৰ্ঘটনাৰ খবৰ লোৱা হ'লে হয়তো নিজে আহি খবৰ এটা ল'লে হয়। মুখ্যমন্ত্ৰী মহোদয়, এইজন কেনেধৰণৰ অভিভাৱক মন্ত্ৰী পাতিলে আপুনি? আপোনাৰ দৰে চোন সুহৃদয়মান নহয়। সকলোৰে প্ৰতি ক্ষমা কৰিব, মই কোনো ৰাজনৈতিক দলৰ কৰ্মী নহয়, মই এগৰাকী সাংবাদিক কৰ্মীহে। এটা জটিল পৰিস্থিতিত মোক ৰাইজৰ সেৱাৰ পৰা বঞ্চিত কৰিলে। দিব লৈছোঁ আন এটা খবৰ। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ, কাগজতে সীমাবদ্ধ, ঘৰে ঘৰে জল শ্লোগান। নদীৰ ভালিৰ কুৱাই একমাত্ৰ ভৰসা সহস্ৰাধিক ৰাইজৰ। চৰকাৰৰ ব্যয়বহুল জল জীৱন আঁচনিয়ে টুকি নাপালে তিতাবৰৰ চৰাইপানী ঘাও পঞ্চায়তৰ বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক ৰাইজক। কাগজে কলমে কোটি কোটি টকা ব্যয় কৰাৰ পাছতো আজি গ্ৰামাঞ্চলৰ মানুহে এটুপি পানী বিচাৰি নৈ বিল খাল ঢুং চলাত কৰিছে। একে অস্বাস্থ্যকৰ পৰিৱেশত নদীৰ পানীত বালিৰ কুঁৱা খান্দি তাৰ পৰা নিগৰি ওলোৱা পানীক দশক দশক ধৰি খাবলৈ সংগ্ৰহ কৰি আহিছে অঞ্চলটোৰ ৰাইজে। হাঁহ গৰু গাহৰিয়ে একেলগে নামি মলমূত্ৰ ত্যাগ কৰা পানীকে খোৱা পানী হিচাপে ব্যৱহাৰ কৰিব লগা হৈছে। অকল চৰাইদেউ অঞ্চলতে নহয়, তিতাবৰ গ্ৰামাঞ্চলৰ ভিতৰুৱা ঠাইসমূহতো এনে দৃশ্য একেবাৰে সুলভ। বিজেপিৰ শাসনকালত সমগ্ৰ দেশে অমৃতকাল উদযাপন কৰাৰ সময়ত তিতাবৰত গ্ৰামাঞ্চলৰ মানুহে বিকাশৰ গংগাত সাঁতুৰি নাদুৰি সেৱন কৰিছে কলেৰা গ্ৰসনি সদৃশ বেমাৰো বিজনী। দিব লৈছোঁ আন এটা খবৰ। আজি অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা। বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লগতে আশ্ৰয় শিবিৰলৈ যাব জে পি নাড্ডা। বন্যাৰ্থৰ দুখ দৰ্শাৰ বুজ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অসমত উপস্থিত হোৱাৰ পিছত উজনি অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব জে পি নাড্ডাই। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ বুজ ল'ব জে পি নাড্ডাই। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ লগতে আশ্ৰয় শিবিৰলৈ যাব জে পি নাড্ডাই। বন্যাৰ্থৰ দুখ দুৰ্দশাৰ বুজ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আনহাতে অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ পিছত নাগালেণ্ডৰ মন জিলালৈ যাব কেন্দ্ৰীয় মন্ত্ৰী নাড্ডা। মন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'ব নাড্ডাই। 6 আগষ্টত অৰুণাচললৈ যাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। দিব লৈছোঁ আন এটা খবৰ। শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয়লৈ অখিল গগৈৰ 5 লাখ টকাৰ ধান। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি অঞ্চলত হোৱা বানপানীৰ ফলত অন্যান্য সা সম্পত্তিৰ উপৰিত এই জিলাসমূহৰ অন্তৰ্গত ভালেসংখ্যক বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত গৰম বন্ধ খোলাৰ পাছতো বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ এতিয়াও খুলিব পৰা অৱস্থা হোৱা নাই। অৱশ্যে ৰাজ্যিক কেবিনেট অৱগত কৰা অনুসৰি 10 আগষ্টত খোলা হ'ব বানবিধ্বস্ত এলেকাৰ বিদ্যালয়সমূহ। তাৰোপৰি এনে বিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে অন্তৰ্বৰ্তীকালীন সাহায্য, যাতে এই সাহায্যৰ দ্বাৰা ক্ষয়ক্ষতি হোৱা বিদ্যালয়সমূহ মেৰামতি কৰি পুনৰ শ্ৰেণী আৰম্ভ কৰিব পাৰে। তাৰ মাজতে শিৱসাগৰৰ ছোৱালী মহাবিদ্যালয়ৰ ক্ষতিপূৰণ হিচাপে তৎকালীনভাৱে চাফ চিকুণ কৰিবলৈ 5 লাখ টকা আগবঢ়াইছে স্থানীয় বিধায়ক অখিল গগৈয়ে। বিধায়কগৰাকীৰ তৰফৰ পৰা বিদ্যালয়খনৰ অধ্যক্ষৰ হাতত তুলি দিয়ে এই ধন। লগতে 40 জন শ্ৰমিকে বিনামূলীয়াকৈ মহাবিদ্যালয়ৰ চৌহদ চাফ চিকুণ কৰি দিব বুলি আশ্বাস প্ৰদান কৰে। দিব লৈছোঁ আন এটা খবৰ। পথ দুৰ্ঘটনা ৰোধৰ বাবে কেন্দ্ৰৰ নতুন পদক্ষেপ। আহি আছে V2V প্ৰযুক্তি। দেশত পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে হাতত লৈছে নতুন পদক্ষেপ। মন্ত্ৰীৰ যাত্ৰীৰ বাবে পথ সুৰক্ষা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে যোগাযোগ ব্যৱস্থা পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই সন্দৰ্ভত মন্ত্ৰালয়ে কেন্দ্ৰীয় মটৰ বাহন বিধি 1989 সংশোধনৰ বাবে এখন খচৰা জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে কৃত্ৰিম বুদ্ধিমত্তা আৰু আধুনিক প্ৰযুক্তিৰ সহায়ত পথ দুৰ্ঘটনা ৰোধ কৰাৰ দিশত বিশ্বজুৰি আৰম্ভ হৈছে এক নতুন অধ্যায়। V2V ভেহিকেল টু ভেহিকেল, চমুকৈ V2V যোগাযোগ ব্যৱস্থাৰ জৰিয়তে এতিয়াৰে পৰা পথত চলাচল কৰা বাহনসমূহে প্ৰয়োজনৰ সময়ত ইজনে সিজনৰ সৈতে জৰুৰী তথ্য আদান প্ৰদান কৰিব পাৰিব। এই প্ৰযুক্তিৰ সহায়ত ওচৰা ওচৰিকৈ থকা বাহনসমূহ নিজৰ গতি, বৰ্তমান অৱস্থা, যাত্ৰাৰ দিশ আদিৰ দৰে গুৰুত্বপূৰ্ণ তথ্যসমূহ স্বয়ংক্ৰিয়ভাৱে আন বাহনলৈ প্ৰেৰণ কৰিব পাৰিব। খচৰা জাননীত উল্লেখ কৰা অনুসৰি 5.87 গিগাহাৰ্জৰ পৰা 5.925 গিগাহাৰ্জৰ ফ্ৰিকুৱেঞ্চি বেণ্ড V2V আৰু অন্যান্য বুদ্ধিমান পৰিবহণ ব্যৱস্থা নিৰ্ধাৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। এয়াই আছিল আজিৰ এই খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ